মন চনবোৰ এইকেইটাক এতিয়া কাপোৰ লাগে কাৰণে আনি দিওঁগৈ, কিন্তু মন চন একদম ভাল নহয়। এই জুবিনেনো কেতিয়াকৈ ন্যায় পাব? এই যিকেইটা দোষী সেই বদমাছকেইটাই কেতিয়ানো শাস্তি পাব? জানো তহঁতি কেতিয়া যাৱ, খালি ল'ৰা লৈ যাম হয় আকৌ দেই, ঢেৰ কিবা কিবি কিনিবলৈ নাপাওঁ আকৌ, কিবা এটা এটাহে কিনিবলৈ পাবি, তই এটা মাৰে এটা তাৰপিছতে বাইৰে এটা, হ'ব? সেইকাৰণে মই এইবোৰ পূজা চা আহিলে বেয়াহে পাওঁ, ইমান পইচা খৰচ অ'। যোৱা যোৱা, ৰন্ধা বঢ়াবোৰ সোনকালে কৰা, ঘৰতে খাই যাম আকৌ, বাহিৰত খাবলৈ নাই আৰু দেই, এনেও পইচা ঢেৰ খৰচ হ'ব আজি, মই গম পাইছোৱেই। গতিকে খাই বৈ ওলাই যাম আৰু তাৰপিছত বজাৰ কৰি আকৌ ঘৰলৈহে আহিম। ক'লো বলিনক আহিব বলিন, মই 11টালৈ মাতিছোঁ। অঁ যা পাই, এইবাৰ তাক কিবা এটা কিনি দিম যা, তাৰ বাপেকৰ তেনেকুৱা, লগ ধৰগে যা। বেয়াও লাগে, সি বৰ আশা কৰি আছিলে বোলে এইবাৰ বাপেকে তাক কাপোৰ কিনি দিব বুলি। বাপেকৰ সেয়া অৱস্থা, ক'তনো কাপোৰ কিনি দিবলৈ যাব পাৰিব বাৰু, আমাৰ লগতে লৈ যাম আকৌ। যদিও পূজা আহিছে, কাপোৰ কানি কিনিবলৈ গৈছে, কিন্তু তথাপিও মানুহৰ মনবিলাক যে আনন্দ অলপেই নাই। এইহেনটো ঘটনা ঘটি গ'ল, তাৰপিছতনো কাৰ আনন্দ থাকিব? সেই দোষীকেইটা শাস্তি পালেনে বাৰু জুবিনৰ? ভাল কথা কৈছা, মানুহে ইমান কৈ আছে ন্যায় লাগে, কিন্তু এতিয়ালৈকে এটা দোষীকো ধৰা নাই পুলিচে, কিনো কৰি আছে? এতিয়া আকৌ সিহঁতক পূজা বন্ধ দিছে। ফুপ তোল তই হে, নালাগে পূজা বুলি মানুহে কাপোৰ লয় নেকি? বিহু বুলিহে কাপোৰ লয়। পূজাত মই গুটি মই বন্ধুক এটা লৈ দিম নহয়, তোক কৈছো নে নাই? পূজাত ল'বলৈ আছে বস্তু, তাক আকৌ এতিয়া পূজা বুলিও কাপোৰ লাগে, ঠেকা খাবি দে ভেলপোনা। বাপেৰৰ পইচাকে গছত লাগি আছে বুলি ভাবিছ নি? বাপেৰৰ মূৰটো কিনিব লাগিছিলে, মোৰ ভাগৰ পেণ্ট এটাকে পিন্ধি যাবি। জুবিন মৰাৰ পৰা কিমান মানুহে দুখ কৰি আছে, তাক আকৌ পূজা কাপোৰ লাগে। তোকে থিয় গু এটা দিম মই, এইখিনিপা যাগে তই এইখিনিপা দেই ল'ৰা। সেই ভেলপোনা কান্দিলে মোৰ একদম বুকুখন দুফাল হৈ যায় নহয়, নিদিওঁ বুলি ভাবিলেও দিও লাগি যায় একদম। ঐ ভেলপোনা ৰচোন ৰ, কথাটো শুন। কি হ'ল ভেলপোনা, কোনোবা মাৰিলা নেকি কানি কানি আহিছ যে? কেলে কোনোবা মাৰিলে নি, দম দিলা নি কোনোবাই? কোনে দিলে তোক কচোন, মই সেইটোক পিহি পেলামগে গৈ। হাইঅ, সেইটো কাৰণে কান্দিছ তই? তেজ খোৱা শনি, তই যে ইমান উকালতি কৰিবলৈ আহিছ, ভেলপোনা তই কিনি দিবি নেকি? হে তই পইচা দিবি নেকি, নে তোৰ বাপেৰে পইচা দিব? পুতুকণত যাব মানে, হ'ব দে লৈ যাম, এতিয়া পেপাই আনি থাকিবি, একদম কান্দোলে চব খাবি কৈ দিছো হ'লে মই। তই বেলেগ বস্তু আছে, তই জানো নহয় এনেকৈ তই পেপাই দিলে মোৰ একদম বুকুখন দুফালে যায় বুলি, মই এনেও দিমেই বুলি তোক, সেইটো কাৰণে তই ভেকচন ধৰ, মই গম পাইছো তোৰ কথা।
এটা কাম কৰোঁ বলিন, তই মই পুতুকনে আমি মতা মানুহৰ কাপোৰ চাওঁগৈ, এইফালে মাইকী মানুহৰ কাপোৰ। বাসন্তী তুমি আৰু সেই ফুচুকি তোমালোক দুজনীয়ে যোৱা। তেতিয়া সোনকালেও হ'ব। আজি বাৰু বেলেগ বজাৰ নাই বাৰু দেই। অকে, বলা বলা সোনকালে। ছোৱালী যি টি কাপোৰ কিনিবলৈ নাপাওঁ আকৌ। বাবুল দা, ঠাণ্ডা কালিও আহিছে। হুনুলি এইকেইটা বৰ ধুনীয়া হ'ব, লৈ যাওঁ নেকি এটা? বৰ বেছি দামো নহয়। লৈ ল, এতিয়া আৰু ঠাণ্ডা সোমাবই নহয়। গৰম কাপোৰ লৈ লাম নাই, এতিয়া ঠাণ্ডা কাপোৰহে ল'ব লাগে। একদম এই ফুলিও থকা এটুকা লৈ ল, নহ'লে ধুনীয়াকে হ'ব তোলে লং ফৰক। বৰ ধুনীয়া ধুনীয়া জেকেটো আছে। এইকেইটা জেকেট এটাও ল'ব পৰাহেঁতেন ভালে আছিলে। এতিয়া নালাগে দে, ঠাণ্ডা আহিলে এবাৰ জেকেট কিনিবলৈ ইয়ালৈকে আহিব লাগিব। বৰ ধুনীয়া ধুনীয়া আছে। ছোৱালীজনী কিনো পচন্দ কৰিবগে জানো। এইটো চাচোন, কটনৰ কমতে পাইছোঁ। 150 টকা লৈ লৈছোঁ, ঘৰতে পিন্ধিব পাৰিম। আৰু এইটো পুতুকনলে। ব'ল তেন্তে আমি এয়া বিল কৰোঁগৈ। আমি এওঁলোকৰ হৈছে আকৌ নাই। ব'ল ব'ল, সেইকাৰণে মই এইফালে আহিলোঁ। দেখিছ কেনেকুৱা চালে চালা বস্তু পালোঁ, একদম চবতকৈ বেষ্ট। এইটো মোলৈ পেণ্ট লৈ লৈছোঁ ঘৰত পিন্ধিবলৈ, এইটো মাৰলৈ পেণ্ট লৈ লৈছোঁ একদম লভ লভ থকা। গোটেইটো চুচৰি গৈছে।